Darby China just go back, go back. Go back, go back. Darby go back. Go back. Darby go back. Go back, go back. Darby go back. Go back. Darby go back. Go back. Go back. এভিকশনৰ কাৰণে ডিসিক কাৰো অনুমতি নালাগে টকা পইচা লাগে জেসিবি তেলৰ খৰচ চৰকাৰৰ পৰা ল'ব লাগে আৰু ভাঙি যাব লাগে আমি অৰ্ডাৰ দি থোৱাই আছে যে আপোনালোকে ইলিগেল দেখিলে ভাঙি দিয়ক হেতু যোৱাকালিও আমি হোজাইটো ভাঙিছো গতিকে এভিকশনৰ কাৰণে ডিসিক কাৰো অনুমতি নালাগে চৰকাৰে তেওঁলোকক গ্ৰীণ সিগনেল দি থৈ দিছে যি টকা পইচা লাগে জেসিবি কাৰ্বি আলঙত বাস কৰা অনা কাৰ্বি বা যিসকল কাৰ্বি আলঙৰ স্থায়ী লোক নহয় তেওঁলোকক নিজৰ মাটিৰ পৰা উচ্ছেদ কৰিব লাগে বুলি বহুদিনৰ পৰা এটা দাবী আছে কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ইণ্টাৰিম জাজমেণ্ট দিছে যে বৰ্তমান আমি তেওঁলোকক এভিকশ্যন কৰিব নোৱাৰিম কোৰ্টৰ এগেইনষ্টতকৈ এভিকশ্যন কৰাটো সম্ভৱ নহয় কিন্তু স্বাভাৱিকভাৱে খুলুমবাই নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'লৈ আমাৰ অসমত আমাৰ মাটিত আমাৰ জাগাত আমাৰ তাতে থাকি কোন তেখেতসকলে আমাক চাইনিজ কাৰ্বি গো বেক চাইনা ডেছ বুলি কিহৰ কাৰণে কোৰ পৰা তেখেতসকলে শক্তি পালি কি আমাক চাইনিজ বুলি ক'ব পাৰা ইমান সাহস পালি কোৰ পৰা তেখেতসকলে সাহস পালি আমাক চাইনিজ গো বেক চাইনা ডেছ গো বেক বুলি ক'বলৈ তেখেতসকলে শ্লোগান দিবলৈ কোনে সাহস দিলি আজি তেখেতসকলৰ ওচৰত আৰক্ষী আছিলে আৰক্ষী থকাৰ পিছতো তেখেতসকলে এইটো শ্লোগান দিলি খিলঞ্জীয়া ভূমিপুত্ৰ ট্ৰাইবেল জনজাতিক আদিবাসী মানুহ কোন হয় তেখেতসকলে অসমখন যদি অসমীয়াৰ কাৰণে হয় যদি অসমীয়াই নাথাকে অসমত কোনে থাকিব বিদেশী থাকিব অসমত এই চৰকাৰৰ দহৰীয়া নীতি না আমাৰ খিলঞ্জীয়া মানুহকেইটাক ডবি ডবি মাৰি আছে আমাৰ খিলঞ্জীয়া মানুহ খাই আছে দহৰীয়া নীতি আমি লাজ কৰিব লাগে আমি লাজত হ'ব লাগে আজিৰ দিনত যদি আমাৰ ভূমিত থাকি আমাৰ মাটিত থাকি আমাৰ কাৰ্বি আংলঙত থাকি আমাৰ অসমত থাকি তেখেতসকলে যদি আমাক চাইনিজ বুলি ক'ব পাৰিছে বিদেশটো বেলেগ বেলেগ আউট অফ ষ্টেটটো বেলেগ আজি যদি নিজৰ ঘৰতে তুচ্ছ তাচ্ছলনা যদি আমাক হয় আমি কেতিয়াও সহ্য কৰি থাকিব নোৱাৰোঁ আমি মাত মাতিবই লাগিব আমাৰ মাটিত থাকি তেখেতসকলে আমাক ধমকি দিবলৈ আহিছে অসমখন যদি অসমীয়াৰ হয় যদি অসমত যদি অসমীয়াই নাথাকে কোনে থাকিব হিন্দীভাষী বঙালীভাষী কোনে থাকিব কওকচোন কেতিয়াও মানি ল'ব নোৱাৰে এইটো আৰু তেখেতসকলক অতি শীঘ্ৰে তেখেতসকলক গ্ৰেপ্তাৰ কৰিব লাগে এৰেষ্ট কৰিব লাগে তেখেতসকলক সাজা দিব লাগে আমি আবেদন কৰিছোঁ চৰকাৰক দহৰীয়া নীতি নকৰিব ছাৰ গেম ব্লেম নকৰিব ছাৰ এই খিলঞ্জীয়াৰ লগত পলিটিকেলি আপোনালোকে ডিপ্ৰাইড নকৰিব আমাক পলিটিকেলি আপোনালোকে গেম ব্লেম কৰিব নালাগে আমাৰ লগত স্পষ্ট কথা আমি যদি অসমৰ বাসিন্দা হয় অসমীয়া হয় আমাৰ কাৰণে এইটো ভাৰত চৰকাৰে বেন কৰা শব্দবোৰে আমাক তেখেতসকলে মাত মাতে আমাক জগৰীয়া কোন হয় ইয়াৰ জগৰীয়া ঠিক আছে ইপিনি বঙালী হিন্দীভাষী হ'লে ৰ এতিয়া নহয় কেতিয়া হয় এতিয়া নহয় যদি কেতিয়া হয় স্পষ্ট কথা দহৰীয়া নীতি নকৰিব ভূমিপুত্ৰৰ লগত খিলঞ্জীয়া অসমীয়াৰ লগত দহৰীয়া নীতি নিখিলিব আপোনালোকে স্পষ্ট কথা সেইটো কাৰণে যি কাম কৰিছে এক নম্বৰে চিধা কাম কৰি যাওক কাৰ্বি আংলং হওক মাহাচাও হওক BTC হওক পুৰা অসমখন হওক উচ্ছেদ অভিযান আমি কেতিয়াও মানা কৰা নাই যোনে যোনে ইলিগেল এনক্ৰচমেণ্ট কৰি আছে তেখেতসকলক হাতাওক কৰক উচ্ছেদ অভিযান
আমাৰ একো ক'ব লগা কথা নহয় অসমৰ কোনা কোনা কৰি থাকিলে নহ'ব য'ত খুজি আছে য'ৰ স্থায়ী নিবাসী মানুহকেইটা আমাৰ তাতে ইলিগেল এনক্ৰ'চমেণ্টকেইটাক হাতাব লাগে উচ্ছেদ অভিযান কৰিব লাগে উচ্ছেদ কৰক ডিমাণ্ডহে কৰি আছে তেখেতসকলে হাংগাৰ ষ্ট্ৰাইক বহিছে তেখেতসকলে শ্লোগান দিছে তেখেতসকলৰ কথা নুশুনাকৈ কিন্তু কাৰ্বি আংলঙৰ মানুহকেইটা কাৰ্বি আংলঙৰ ৰাজ্যকেইটাতো খুজি আছিলে আমাৰ তাত উচ্ছেদ হ'ব লাগে কেলৈ কৰা নাছিলে অসম চৰকাৰে কাৰ্বি আংলঙৰ চৰকাৰে কেলৈ কৰা নাছিলে নিজৰ হাতত আছে ক্ষমতা নিজৰ হাতত যদি চৰকাৰে দিয়া 6 শিডিউলটো আপোনালোকে ইউজ নকৰে 6 শিডিউল কিহৰ কাৰণে লৈছে শিডিউল কিহৰ কাৰণে হয় 6 শিডিউল কিহৰ কাৰণে হয় নিজৰ নিৰাপত্তাৰ কাৰণে নিজৰ সংস্কৃতিৰ কাৰণে নিজৰ কালচাৰৰ কাৰণে নিজৰ জল জংগল মাটিৰ সুৰক্ষাৰ কাৰণে 6 শিডিউল ভাৰত চৰকাৰে দিছিলে কিন্তু এইবোৰ নটছাট হৈ গৈছে কিহৰ কাৰণে নটছাট এই চৰকাৰ আমাক খিলঞ্জীয়া হিচাপে আমাক খিলঞ্জীয়া ভূমিপুত্ৰ মানুহকেইটাক মাত্ৰ কেৱল ঢোকা দে কেৱল ৰাজনীতি ভোট বেংকৰ কাৰণে আপোনালোকে এই খিলঞ্জীয়াৰ লগত এই ভূমিপুত্ৰ এই ট্ৰাইবেল এই আদিবাসী মানুহকেইটাৰ লগত আপোনালোকে খিলঞ্জীয়া মানুহৰ লগত তেখেতসকলক নটছাট কৰি তেখেতসকলক হাই কাইজা লগাইছে আজিৰ দিনত কিহৰ কাৰণে আগতে যদি চৰকাৰে সিদ্ধান্ত লৈ তেখেতসকলক উচ্ছেদ কৰা হ'লেহেঁতেন আজি কাৰ্বি আংলং জিলাখন এনেকৈ বদনাম নহ'লেহেঁতেন লাজৰ কথা নহ'লেহেঁতেন আজিৰ দিনত চৰকাৰে যদি এইটো অৱস্থাত যদি নানিলেহেঁতেন আজিৰ দিনত এই হিন্দীভাষী বঙালী মানুহকেইটা আমাক চাইনিজ বুলি সাহস নহ'লেহেঁতেন তেখেতসকলৰ সেইটো কাৰণে স্পষ্ট কথা চৰকাৰৰ দহৰীয়া নীতি নকৰিব চবকে সমান লেভেলে চাব য'ত ইলিগেলি এনক্ৰ'চমেণ্ট হৈ আছে BTCত হওক কাৰ্বি আংলং হওক ডিমা হাছাও হওক য'তে হওক অসমৰ কোনটোবি কোণাত হওক যিকোনো কোণাত হওক অসমত চৰকাৰে ইয়াতে ইলিগেল এনক্ৰ'চমেণ্টকেইটাক অতিক্ৰমণ কৰিব লাগে এভেকশ্যন কৰিব লাগে কৰক আমাৰ কোনো কথা ক'ব লগা নাই চৰকাৰক আপোনালোকে আছে চৰকাৰত কোনে আছে আপোনালোকেতো আছে যিটো ঘটনা হৈ গ'ল 22 আৰু 23ত ইণ্টাৰনেট শ্বাটডাউন কৰিলে নহ'ব মোবাইল নেটৱৰ্ক শ্বাটডাউন কৰিলে নহ'ব আপোনালোকে উচ্চতম ন্যায়ালয়ক আপোনালোকে জনাব লাগিছিলে এই কেছটো জলদি সোনকালে আমাক ন্যায় দিয়ক বুলি দহৰীয়া নীতি নকৰিব মামা চিধা স্পষ্ট কথা মই আহ্বান কৰিব বিচাৰোঁ আৰু মামা যোনে চাইনা দেশ গো বেক বুলি কৈছিল তেখেতসকলে শ্লোগান দিছিলে তেখেতসকলক অতি শীঘ্ৰে তেখেতসকলক এৰেষ্ট কৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে তেখেতসকলক পানিছমেণ্ট দিব লাগে সেইটোৱে মোৰ বক্তব্য নমস্কাৰ খুলুমবাই জয় বড়ো হাৰিণী জয় ট্ৰাইবেলনী জয় আই অসম জয় আই ভাৰত মাতা কি জয়